Good evening everyone. এতিয়া সন্ধিয়া 7টা বাজিছে। এতিয়া ভাত বনাবলৈ যাবলৈ ওলাইছো। এটা বিশেষ ধৰণৰ ৰেচিপি বনাম ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰিম। কিন্তু এটা কন্ডিশন আছে। মই আজি ৰিতা আৰু ৰিংকুক ভাত খাবলৈ মাতিছো। মোৰ যিসকল ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোক দুজনক চিনি পায়। মোৰ বহুকিটা ভিডিঅ'ত তেওঁলোক আছে। আজি তেওঁলোক দুইজনক বিশেষ কাৰণত ভাত খাবলৈ মাতিলো আৰু এটা বিশেষ ৰেচিপি বনাম। যদি তেওঁলোকে খাই ভাল পায় তেতিয়াহলে আপোনালোকৰ লগত শেয়াৰ কৰিম। আহকচোন কেনেকৈ কি কৰোঁ ভিডিঅ'টো কন্টিনিউ কৰি গৈ থাকিব আৰু যদি ভাল পায় তেতিয়াহলে লাইক কৰিব, বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত শেয়াৰ কৰিব আৰু কেনে পালে কমেন্ট কৰি জনাব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট দিছে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। এতিয়া বলক পাকঘৰলৈ যাওঁ। মই কি বস্তু ৰেডি কৰি লৈছো আপোনালোকক দেখাম। এইখিনি লোকেল চিকেন সাফা কৰি ধুই লৈছো। 3টা পিয়াজ কাটি ললো, আদা নহৰু সাফা কৰি ধুই লৈছো। এইখিনি গৰম মছলা ঘৰতে বনাইছিলো, দিনত অলপ ব্যৱহাৰ কৰিলো, বাকিখিনি এতিয়া ব্যৱহাৰ কৰিম। ডাঙৰ সাইজৰ এটা পিয়াজ মিহিমিকে কাটি লৈছো, জলকীয়া জোখমতে লৈ লম। আলু কাটি ললো, কাজু তিয়াই থৈছো, দৈ লৈছো, মসুৰ দালি তিয়াই থৈছো। এইখিনি বেচন, ইয়াতে পিয়াজ, জলকীয়া, নিমখ, হালধি খানা হৈ আছে। নৰসিংহৰ পকৰি বনাম। এইখিনি হৈছে প্ৰসাদ, নাৰিকল দিয়া প্ৰসাদ। চাটনি বনাম। এইখিনি প্ৰসাদ, টেঙা দালি বনাম। ইফালে নৰসিংহ, মান ধনিয়া, মছলা জিৰা লৈছো, ধনিয়া, কাশ্মীৰী মিৰ্চ পাউডাৰ আৰু গৰম মছলা। ইফালে বডিমাহ, আলু কাটি থৈছো, পিয়াজো কাটি লোৱা আছে। এইখিনিয়ে যোগাৰ কৰি লৈছো বস্তু। মাংসখিনি প্ৰথমতে মেৰিনেট কৰি লওঁ আহক। 3 চামুচ মানৰ জোখত মিঠাতেল দিছো। জোখমতে হালধি দিলো, জোখমতে নিমখ দিছো। 1 চামুচ জিৰা পাউডাৰ দিলো, 1 চামুচ ধনিয়া দিছো। ৰংটো আহিবৰ কাৰণে অকমান কাশ্মীৰী মিৰ্চ পাউডাৰ দিছো। আদা, নহৰু, পিয়াজ আৰু 2টা জলকীয়াৰ পেষ্ট বনাই লৈছিলো আৰু এইখিনি ইয়াতে দি দিছো। আপোনালোকে জ্বলাৰ পৰিমাণটো নিজৰ জোখত দি ল'ব। পাঁচ চামুচ মান দৈ দি লৈছো। ৰাতা এইখিনি ধুনীয়াকে সানি ল'ম। মাংস, তেল, মছলা, দৈ আটাইখিনি যাতে ভাল ধৰণে মিক্স হয়। হৈ গ'ল, এইখিনি মেৰিনেট কৰা হৈ গৈছে। অলপ সময়ৰ কাৰণে ৰেষ্ট হ'বলৈ দিম। ইয়াৰ পৰাই বনলেছ মাংস কেইটুকুৰমান অতৰাই লৈছো। যিটো স্পেচিয়েল ৰেচিপি বনাম এইখিনি মাংসৰে বনাম। আৰু মেৰিনেট কৰি লোৱা মাংসখিনি অলপ সময় ৰেষ্ট হ'বলৈ দিম। তেতিয়ালৈ বাকিখিনি বস্তু বনাই লওঁ আৰু বনাই হোৱাৰ পিছত আপোনালোকক কি বনালো দেখাই আছো। মোৰ ৰন্ধা বঢ়া হৈ গ'ল, বহুত বেছি আইটেম কৰা নাইকিয়া। বুলক তেনেহ'লে দেৰি নকৰি তেওঁলোকক খাবলৈ দিওঁ আৰু কেনেকুৱা হৈছে জানিব লাগিব নহয় জানো, তেতিয়াহে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিব পাৰিম। খাবৰ কাৰণে সকলোলৈকে ভাত বাঢ়ি দিলো আৰু কি বনালো চাওঁ আহকচোন। আজিৰ স্পেচিয়েল আইটেম এয়া কাজু চিকেন আৰু এয়া বনাইছো আলুৰ সৈতে মাংস, দালি বনালো, চব্জি, পকৰি আৰু চাটনি মানে বনাইছিলো আজি। এতিয়া তেনেহ'লে আহক তেওঁলোকে খাই কেনেকুৱা পালে কমেণ্ট জানো। ৰিংকু খালি কেনেকুৱা লাগিলে এতিয়া? বহুত ধুনীয়া লাগিছে। বহুত ধুনীয়া লাগিছে। ভাল লাগিছিলে। ঘৰৰে আছো আৰু মাংসত ধুনীয়া হৈছে। এইটো আৰু মনত ৰাখিবলৈহে কৰিছো দেই। চ' বুলি নহয় আৰু। ৰিতা কেনেকুৱা হ'ল খাবলৈ? ভাল হৈছে। এইটো খাইছচোন, এইটো ৰ'বা, এইটো অকণমান খাইছচোন। এইটো অকণমান খাইছচোন।
ধুনীয়া হৈছে ফাৰ্ষ্ট টাইম খাইছোঁ মই ফাৰ্ষ্ট টাইম খাইছোঁ ভাল হৈছে ধুনীয়া আছে ধুনীয়া হৈছে ভাল লাগিছে আজি ফাৰ্ষ্ট টাইম খাইছিলোঁ এটা স্পেচিয়েল আইটেম বনালোঁ গতিকে আপোনালোকেও ট্ৰাই কৰি চাব খোৱা বোৱা হৈ গ'ল মই যিটো কণ্ডিশ্যন ৰাখিছিলোঁ তাত মই ছাকচেছ হ'লোঁ খাই সকলোৱে ভাল পালে সঁচাকৈ বহুত টেষ্টি হৈছিলে খাবলৈ যিসকলে খাইছে তেওঁলোকে কমেণ্ট কৰি জনাব আৰু যিসকলে এতিয়ালৈকে খোৱা নাই তেওঁলোকে এবাৰ বনাই খাই চাব এবাৰ খালে বাৰে বাৰে খাই থাকিবলৈ মন যাব গতিকে আহকচোন কাজু চিকেনটো কেনেকৈ বনালোঁ আপোনালোকে চাব এখন কেৰাহীত মিঠাতেল গৰম কৰি মিহি মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ আৰু এইখিনি গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম পিঁয়াজখিনি ভজা হৈ গৈছে আৰু এখন প্লেটত কাঢ়ি ল'লোঁ এয়া দেখিছেনে এইটো জোখতে ভাজিব লাগিব এতিয়া সেইখিনি তেলতে ইলাচি লং আৰু ডালচেনি দি দিছোঁ দুটা শুকান জলকীয়া দিছোঁ আৰু এটা তেজপাত দিছোঁ অকণমান সময় লৰাই ল'লোঁ আৰু আগতীয়াকৈ যিখিনি কাঢ়ি থৈছিলোঁ বনলেছ মাংস সেইখিনি ইয়াতে দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম মাংসই তেল এৰি দিয়ালৈকে ফ্ৰাই কৰি থাকিম প্ৰায় 10 পৰা 15 মিনিটমান সময় লাগিব ধুনীয়াকৈ ভাজা হৈ গৈছে আৰু মাংসখিনিও সিজি গৈছে আৰু মাংসই ধুনীয়াকৈ তেল এৰি দিছে অকণমান পানী দি দিছোঁ 3 আঙুলমানৰ জোখত এতিয়া 5 মিনিটমানৰ কাৰণে ঢাকনিখন দি দিম জুইডাল চিমত ৰাখিম 5 মিনিটৰ পিছত ঢাকনিখন খুলি দিলোঁ এতিয়া এইখিনি সময়তে কাজুৰ পেষ্টটো দি দিছোঁ কাজুৰ পেষ্টটো বহুত সফ্ট হ'ব লাগিব তেতিয়া খাবলৈ বহুতেই টেষ্টি এই কাজুখিনি তেল বেৰিঙি উঠালৈকে ভাজি থাকিম কাজু থোৱা বাতিটো গৰম পানীৰে আকুলি ইয়াতে পানীখিনি দি দিছোঁ দেখিছেনে তেল বিৰিঙি আহিছে এইখিনি সময়তে অকণমান চেনি দি দিছোঁ এইটো সম্পূৰ্ণ অপচনেল হয় আপোনালোকে নিদিলেও কথা নাই মই অকণমান দিছোঁ কিন্তু একেবাৰে অপচনেল হয় নিদিলেও কিন্তু বহুতেই ধুনীয়া লাগে খাবলৈ এয়া পানীখিনি শুকাই আহিলে বহুত ধুনীয়া এটা স্মেল কৰিছে দেখিছেনে এয়া তেল বিৰিঙি আহিছে ধুনীয়াকৈ এতিয়া হৈ গৈছে ধুনীয়াকৈ ভাজা এইখিনি সময়তে 1 কাপৰ জোখত পানী দি দিছোঁ আৰু এইখিনি অকণমান ডাঠ হোৱালৈকে উতলি থাকিবলৈ দিম এইখিনি সময়তে গোটা কাজু কেইটামান দি দিছোঁ তেতিয়া খাবলৈ আৰু ধুনীয়া লাগিব জুইডাল লো ফ্লেমত দি 5 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিছোঁ 5 মিনিটৰ পিছত ঢাকনি আঁতৰাই দিলোঁ অকণমান ডাঠ হোৱালৈকে উতলাই থাকিম ডাঠ হৈয়ে আহিছে এতিয়া এইখিনি সময়তে আধা চামুচ গৰম মছলা দি দিম যিখিনি গৰম মছলা মই বনাই থৈছিলোঁ তাৰ পৰা আধা চামুচ গৰম মছলা ইয়াত দি দিম আৰু ভাজি লোৱা পিঁয়াজখিনি দি দিছোঁ ইয়াৰ পৰা এটা ধুনীয়া স্মেল কৰিব আৰু টেষ্টটো বহুত বঢ়াই তুলিব 2 মিনিটৰ কাৰণে জুইডাল চিমত দি ঢাকনিখন লগাই দিলোঁ আৰু খাবৰ কাৰণে ৰেডি হৈ গ'ল